নিজকে নিজে খেদিছো সপোন খেদি ফুৰিছো পাহৰি গৈছো আমি আমাৰ ঘৰ এইবাৰ গাড়ীখনো নানিলা লাইন গাড়ীত জাৰ্নি কৰিবলৈ কষ্ট হয় দিয়াচোন মোৰ কষ্ট চিন্তা তুমি কৰিব নালাগে মই কষ্ট কৰিব পাৰোঁ তুমি মাত্ৰ মা ভাইটি আৰু মাজনীৰ ভালকৈ যতন ল'বা এওঁলোকৰ যতন ল'লে মোৰ যতন লোৱাৰ নিচিনা হ'ব আৰু এটা কাম কৰিবা মাক সময়ে সময়ে চুগাৰ প্ৰেছাৰৰ দৰৱবিলাক দি থাকিবা মাইনাৰ পঢ়াৰ যতন ল'বা আৰু আৰে আমাৰ টুকটুকিজনীৰ কি হ'ল আৰে একেবাৰে মুড অফ কৰি বহি আছা যে চাও কি হ'ল হা একো হোৱা নাই আৰে কিবাটো হৈছে সেইটো কিন্তু খাটাং নহ'লে এই অৱতৰত বৰষুণ দিউ দিউ কৰি থাকে নেকি হা দাদা তই যাবলৈ ওলালি নেকি যাবলৈ ওলালো এই ৰ এইফালে বৰষুণ দিউ দিউ কৰি আছে আগতে বতৰটো ফৰকাল কৰি ৰ মাজনী কি হৈছে এইবাৰ আহিলে যে গুৱাহাটীলৈ চিৰিয়াখানা চাবলৈ নিম বুলি কৈছিলা নিচাই পিছে গুৱাহাটীলৈ যোৱাই নহ'ল যাব ওলালাই সেইটো কথা তুমিয়ে কোৱাচোন আইজনী মাৰ বেমাৰ আইতাৰ বেমাৰ ইমান বিলাকৰ পিছত তোমাক কেনেকৈ ফুৰাবলৈ লৈ যাওঁ তই যাব ওলালি হয় মা এইজনীক মোৰ দেখিবলৈ মন নোযোৱা হৈছে আই হেট ইউ নাপায় মা ডাঙৰক তেনেকৈ ক'ব নাপায় ৱাহ এনেকৈ কৈছে তাই মই যেন তাইৰ পানী খোৱা পুখুৰীত বিষহে ঢালিলো ঢালিছাটো বেমাৰ কৰিবলৈ কোনে কৈছে মই কিবা কৰো বুলি কৰিছো নেকি ভালকৈ থাকিব নোৱাৰা তুমিয়ে দেখো কৈ থাকা ভালকৈ নাথাকিলে বেমাৰ হ'ব দিয়া সন্ধিয়া আজি ময়ে ফুৰাবলৈ নিম আৰু দুয়ো এখন হোটেলত খুব ধুনীয়াকৈ চাহ খাম হ'ব সৰুপা আই লাভ ইউ পা আই লাভ ইউ বেটা দাদা তই আকৌ কেতিয়া আহিবি দুদিনমান লাগিব ইমান দিন থাকিলো ইমান সহজতে ছুটি নাপাম এইবোৰ কিন্তু নাজানো দেই মোৰ জন্মদিনত যেনেকৈ হ'লেও আহিব লাগিব আগতে গৈ লৰচোন আহিব দিয়া কাহৰ বাৰ্থডেত এইবাৰ স্পেচিয়েল বস্তু এটা বনাই খুৱাম বুলি ভাবিছো দেখিছ বয়াৰে তোক কিমান মৰম কৰে ময়ো কৰো মানসী মা ইয়াক যাতে বেছিকৈ ফুৰা চকা কৰিব নিদিয় বেয়া সংগত পৰি বেয়া হ'বলৈ হ'লে হৈছে আৰু হ'ব দাদা মই এতিয়া সৰু হৈ থকা নাই কিটো ভাল কিটো বেয়া এইটো জানো মনত ৰাখিবি আগত পৰীক্ষা ভালদৰে পঢ়িলেহে চাকৰি এটা ল'ব পাৰিবি আৰু চাকৰিটো হ'লে ধুনীয়া এজনী ছোৱালী চাই বিয়াখন পাতি দিম মা সময়মতে দৰৱকেইটা খাই থাকিবি মাজনী নেক্সট টাইম আহিলে একো অসুবিধা নহ'লে তোমাক মই গুৱাহাটীলৈ ফুৰাবলৈ লৈ যাম দেই আহিছো কাক তহঁত কি কৰি আছ দাদাৰ পৰা আহো ৰ যাবি নেকি নাযাও যা মইনো গৈ কি কৰিম আৰে কি কৰিম মানে এইবাৰ দাদাই ইলেকশ্যনত জয় হোৱাটো 100% জয় হ'বই আৰে কেনেবাকৈ যদি দাদাৰ লগত সম্পৰ্কটো ভালকৈ ৰাখিব পাৰ তোৰ লাইফ বনি গ'ল বুলি ধৰ আৰে মালামাল হৈ যাবি মই নাযাও যা আজি পিছত কেতিয়াবা যাম মানুহ এগৰাকী লগ কৰিব লগা আছে আজি দাদাৰ জন্মদিন গ'লে বহুত কামত আহিব আৰে ভাই কি চিন্তা কৰি আছ বল না আৰে বল না ভাই এই বল বল ভাইটি এতিয়ালৈকে অহা নাই যে তোমাক একো কৈ যোৱা নাই নেকি বজাৰৰ পৰা আহো বুলি কৈছিল বজাৰতনো এনে কি ডাঙৰ কাম ওলাল
য'ত মই 7-8 বাৰ ফোন কৰাৰ পাছতো ফোনটো সি ৰিচিভ নকৰে। মই নাথাকো বুলি কৈছো, আজি নাথাকো। কি হ'ল চুইটাৰ? দেখিছানে পাপা, আইতাৰ লগত থাকিবলৈ আজিও মোক জোৰ কৰিছে। হয় নেকি? থাকিলেনো কি হয়? তুমি থাকিলে আইতাই ভাল পাই কাৰণেহে তোমাক থাকিবলৈ জোৰ কৰিছে। মই যে বেয়া পাওঁ। আইতাৰ সাধু দেখোন তুমি ভাল পোৱা। আইতাই সাধু ক'ব আৰু তুমি শুবা। সাধু ভাল পালে কি হ'ব? পিছৰখিনি যে মই বেয়া পাওঁ। পিছৰখিনিৰো আইতাই কি কৰে? পাৰে বাপ, বাঘৰে মাত নে আইতাৰে মাত ধৰিবই নোৱাৰি। বাঘৰ মাতটো কিজানি ইয়াতকৈ কম। দিনততো এইটোৰ পৰা সেইটো খায়ে মৰে, ৰাতিপুৱা আৰু টোপনিত এনেকৈ কি খাই থাকে? আইতা! খালাক 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 খালাক। সেইটো কথা। গোটেই ৰাতিটো মোৰ এনেকৈ অশান্তিতে যায়, তাৰ পিছত মই আইতাৰ লগত এনেকৈ থাকো। লগত কোনোবা এটা থাকিলে ভাল পাওঁ, আৰু ভৰিখন তুলি দিলে ভাল টোপনি আহে দেচোন। সেই কথাটোতে ইমান হাঁহিব লাগেনে? মা, তোৰ সেই ভাল পোৱাটোত কোনোবা আকৌ বেয়া পায় নহয়। বাৰু ই ভাইটি কিবা কৈ গৈছে নেকি? এতিয়ালৈকে ঘৰলৈ অহা নাই যে? মোক কিবা কৈ গলেহে, ডাঙৰ হৈছে, উৰিব পৰা হৈছে। মোক কিবা কোৱাৰ প্ৰয়োজন বোধ কৰিলেহে উৰি ফুৰে। বৌ, বিকাশ, শুৱাই নাই নেকি? কিতাপ এখন চাই আছো। মাইনা মাৰ লগত গৈছে। তোমাৰ একো ডিষ্টাৰ্ব নহয় যদি তোমাৰ কাষতে বহি পঢ়িব পাৰিম নেকি? গুড বয়, পঢ়া। তোমাৰ একো অসুবিধা নহয়তো? নহয় নহয়, তোমাক এটা কথা কওঁ, বেয়া পাবা নেকি? নাই নাই, নাপাওঁ। তোমাক আকৌ বেয়া পাব পাৰো নেকি? কোৱা। তুমি মদ খোৱা কথাটো দাদাৰে গম পালে বহুত ডাঙৰ কথা হ'ব। দাদাৰে মনত বহুত দুখ পাব। তুমি সেই ৰাজনীতিৰ মানুহখিনিৰ সংগ এৰি এইবোৰ বাদ দিলে মইতো বহুত সুখী হ'ম। তুমি ক'লে মদ বন্ধু কিয়, মোৰ জানটোকে এৰি দিম। থেত, কি যে কোৱা। বৌ, তোমাৰ টোপনি ধৰিছে নেকি? নাই ধৰা। তোমাক কথা এটা কওঁ। কোৱা। বৌ, তুমি সঁচাই বৰ ধুনীয়া। থেত বদমাছ, তুমি সঁচাই ধুনীয়া। থেত বদমাছ। সঁচাই বৌ, তুমি বৰ ধুনীয়া। তোমাক চুলিয়ে চাবা নে চকুৱে চাবা নে ওঠে চাবা নে তোমাৰ বডিটোৱে চাবা, সঁচাই তুমি চাৰিওপিনৰ পৰা বৰ ধুনীয়া নবৌ, সঁচাই ধুনীয়া। তই এতিয়ালৈকে হোৱা নাই? ল'ৰাজন ঘৰলৈ আহিবি। পিনে ইমান ৰাতি হ'ল, ফোন কৰিলেও ফোন নধৰই নে নেলাগে ক'বই নোৱাৰো। ক'ত বা কি হ'ল, চিন্তা নালাগে নেকি? তইয়ে কচোন। তাৰপিছত মাকজনী হৈ শুই থাকিব পাৰো নেকি? আহিলেও যেতিয়া এতিয়া শুই থাক গৈ যা, নহ'লে আকৌ চুগাৰ বাঢ়িব। যা, তই ফ্ৰেছ হৈ ল। ময়ে ভাতকেইটা বাঢ়ি দিওঁ যা। বোৱাৰীক মাতি ডিষ্টাৰ্ব দিব নালাগে। নালাগে যা,
ভাত হোটেলতে খাই আহিছোঁ তই এতিয়া শুই থাক গৈ যা মই গাড়ীৰ পৰা বেগটো লৈ আহোঁ যা তেনেহ'লে ফ্ৰেছ চেছ হৈ শুগৈ গুড নাইট মা গুড নাইট তহঁত দুটাই ইয়াত কি কৰিছ হা তহঁত দুইটাকে মই কিমান বিশ্বাস কৰিছিলো আৰু মোৰ বিশ্বাসৰ প্ৰতিদান তহঁত দুইটাই এনেকৈ দিছ হা হাৰামজাদী এৰি দে দাদা মৰি যাব মৰি যাওক কুকুৰ তোৰ লাজ নালাগে নিজৰ বয়েৰাৰ লগত নষ্ট চৰিত্ৰ হাৰামজাদা তোকো আজি মাৰি পেলাম মানসী মোৰ বাহিৰে আৰু কাৰো হ'ব নোৱাৰে